নমস্কাৰ। আজি যিহেতু দেওবাৰ, প্ৰিয়া কৈছে তাই বোলে ব্ৰেড পকৰা খাইছে। মানে চাওঁ মই কেনেকৈ বনালে ব্ৰেড পকৰা একেবাৰে সহজ বনাবলৈ। ব্ৰেড পকৰা বনাবৰ কাৰণে প্ৰথমতে মই লৈ লৈছোঁ কেইটুকুৰামান ব্ৰেডৰ ছাইডৰ কেইডোখৰ কাটি লৈছোঁ আৰু তাৰ পাছতে লৈছোঁ অলপ বেচনৰ লগতে দিছোঁ অলপ চাউলৰ গুড়াৰ লগতে তাতে দিছোঁ নিমখ, ধনিয়া পাউডাৰ, হালধি, লাল মিৰ্চ পাউডাৰ, মছলা যিমানখিনি আছে গোটেইখিনি দি দিছোঁ অলপ তাৰপাছত প্ৰয়োজন অনুসৰি দিছোঁ লগতে আৰু অলপ পাহৰিছিলোঁৱেই বেকিং পাউডাৰো দি দিছোঁ দেই। তাৰপিছত পানী দি ধুনীয়াকৈ সেইখিনি ঘোলটো বনাই লৈছোঁ। ইমান বেছি পনীয়াকৈ বনাই নাই আৰু এইফালে কেৰাহীত তেল দিলোঁ, তেল গৰম হ'লে তাৰপিছত এনেকৈ এখনকৈ বনাই গৈছোঁ। প্ৰথমতে অৱশ্যে এখন বনাইছিলোঁ, কিন্তু ডাঙৰ হোৱাৰ কাৰণে যিহেতু মোৰ কেৰাহীখন একেবাৰে সৰু, সেইকাৰণে মাজতে কাটি দুভাগ কৰি ল'লোঁ। এনেদৰে সৰু সৰুকৈ বনালে দেখিবলৈও ভাল লাগে আৰু বনাবলৈ একেবাৰে সহজ। ব্ৰেড পকৰা একেবাৰে সোনকালে বনাই হৈ গ'ল ৰেডি। তাৰপিছত আকৌ ছোৱালী মনতে দুখ, তাইক বোলে ভিডিঅ'ত তোলা নাই। আৰু এইফালে দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিলোৱে। আজি যিহেতু দেওবাৰ, সেইকাৰণে মাংস বনাইছোঁ। আকৌ ৰেডি হোৱা নাই বাৰু, আধা হৈছেহে। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। বাই, থেংক ইউ।